স্বাগত জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে বুটু ব্লগ। তো গাইজ চাব পাৰে আকৌ চাইকেলত আহি গ'লোঁ নিজৰ অকাদত। দুদিনমান অকাদৰ বাহিৰত গুচি গৈছিলোঁ, এতিয়া নিজৰ অকাদত আহি গ'লোঁ। আকৌ অতি সোনকালে যাম অকাদৰ বাহিৰত। তো ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। এইটো বলটো দোকানলৈ, তো ডাইৰেক্ট এতিয়া স্কুটিত ব'লক। তো গাইজ এতিয়া চাব পাৰে মই এই দোকানৰ পুতলাৰ দোকানত তেল ভৰাবলৈ লৈছোঁ, তেল ভৰালোঁ। তো এইখন আমাৰ গাঁও তলত সেয়া আমাৰ গাঁও, আমাৰ ঘৰ আকৌ নিচাইতে আছে। সেয়া পাহাৰকেইটা চাই লওক কি বেষ্ট। আমাৰ গাঁওখন চব চাইডৰ পৰা তল, এইটো কিমান ডাঙৰ কৰা। তো দোকান যাওঁ বোলে। এতিয়া আমি স্কুটিখনক বহুত মাত দিছোঁ, হেগেলা হৈ গ'লি নাই আগৰপৰাই হেগেলা, এতিয়া আৰু হেগেলা তাৰমানে আগবেলা ভাইজাৰটো হিলি যাওঁ নাই পাল খুলি আছোঁ, চাব পাৰে এয়া খুলি লওঁ। গাইজ এতিয়া পাল খুলি আছোঁ। আকৌ আগৰ অকাদত আহি পাই গ'লোহি। দুদিনমান ঘৰটো বনাওঁতে পাল নমৰাকৈ আছিলোঁ এনেকৈ, এতিয়া দুদিনমান পাল মাৰিলোঁ। পালটো মাৰি দুদিনমান ভালকৈ থাকিলোঁ, আকৌ আগৰ অকাদত আহি গ'লোঁ। এতিয়া আকৌ অকাদ বল দি যাব, পালকেইখন আঁতৰাই লওঁ, আকৌ বেচিবত মাৰিম আৰু যদি ক'ব। এয়া আপোনাৰ প্ৰাইমাৰ লৈছোঁ, তাৰপিছত চূণ দি দিছোঁ আপোনাৰ, তাৰপিছত হালধি দিছোঁ, চাব পাৰে কি বিন্দাছ হালধি হয় এয়া, হালধি দিছোঁ। তাৰপিছত এতিয়া মই কালাৰ বনাম কমলা, আপোনালোকে চাই থাকক কেনেকৈ কালাৰ কমলা বনে, তাৰপিছত চৌকাতত মাৰিম, তেওঁ চাই থাকক। গা চা ধুই অলপ ওলাই আহিছোঁ, এতিয়া যাম ফুৰিবলৈ, গৈ থাকোঁ আৰু এতিয়া আমি ওলাই আহিছোঁ। এতিয়া বৰ্তমান ফুৰিবলৈ এইটো দিবাকৰ দা ঘৰৰ পৰা আহিও ওলাইছে, সেয়া গালি দি আছে। তো এতিয়া গৈ থাকোঁ, কিয়তো বহুত জলদি আহিম, একদম ধুমুহা হয়। তো চাওক, তো মিউজিক এটা শুনক, মই ফটো একপি লগাই দিছোঁ, মিউজিক এটা অকণমান শুনক। তো বাই। গানটো শুনিলে